পোনপ্ৰথমে আপোনালোকে নিজৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অন কৰি ল'ব। অন কৰাৰ পিছত চাৰ্চ বাৰত লিখিব cowin.gov.in। মই কেনেকৈ লিখিছোঁ চাই লওক এবাৰ। এইটো চাৰ্চ কৰাৰ পিছতে আপোনালোকে এটা ফ্ৰণ্ট পেজ দেখা পাব। ফ্ৰণ্ট পেজটো লিখা থাকিব ৰেজিষ্টাৰ আৰু চাইন ইন ইয়ৰ চেল্ফ। আপোনালোকে তাত টাচ কৰিব। টাচ কৰাৰ পিছত আপোনালোকে যোনটো নাম্বাৰৰ পৰা ৰেজিষ্টাৰ কৰিব বিচাৰে আপোনালোকৰ নিজৰ মোবাইল নাম্বাৰটো এণ্টাৰ ইয়ৰ ফোন নাম্বাৰ বুলি লিখা জেগাটুকুৰত লিখি দিব। গোটেই সম্পূৰ্ণ নাম্বাৰটো লিখি দিয়াৰ পিছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব, গেট OTP বুলি থাকিব, তাতে টাচ কৰিব। টাচ কৰাৰ পিছত আপুনি যোনটো নাম্বাৰ দিছে সেই নাম্বাৰটোত 5 ছেকেণ্ডমানৰ ভিতৰতে এটা OTP যাব। সেই OTPটো আপোনালোকে এণ্টাৰ OTP য'ত লিখা আছে তাতে আপোনালোকে OTPটো দিব লাগিব। মই এতিয়া ইয়াত OTPটো লিখি ল'লোঁ। OTPটো দিয়াৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব, তাতে ভেৰিফাই এণ্ড প্ৰচিড বুলি থাকিব, তাতে টাচ কৰিব। তাৰপিছত এনেকৈ এটা পেজ ওলাব, ৱেলকাম বুলি লিখা আহিব, তাতে থাকিব ৰেজিষ্টাৰ মেম্বাৰ বুলি। আপোনালোকে ৰেজিষ্টাৰ মেম্বাৰটোত ক্লিক কৰিব। আপোনালোকে ইয়াতে এটা মোবাইল নাম্বাৰতে 4জনলৈকে ৰেজিষ্টাৰ কৰিব পাৰিব। ৰেজিষ্টাৰ মেম্বাৰটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে এটা ফটো ID প্ৰুফ দিবলৈ আহিব। হয়তো হ'ব পাৰে আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, পান কাৰ্ড, পাছপৰ্ট, আপোনালোকে যিকোনো এটা দিব পাৰে। ইয়াতে মই পান কাৰ্ডটো চিলেক্ট কৰিলোঁ। মোৰ পান কাৰ্ড দি পেলাই মই ৰেজিষ্ট্ৰেশ্যনটো কৰিম। আপোনালোকে আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ বা পাছপৰ্ট থাকিলে পাছপৰ্ট, পেঞ্চন পাছবুক থাকিলে পেঞ্চন পাছবুকৰ নাম্বাৰটো দি পেলাই ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। মই ইয়াতে মোৰ পান কাৰ্ডটো দি পেলাই মই ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ। আপোনালোকে প্ৰচেছটো চাই যাব। তাৰপিছত ইয়াতে যোনটো আপুনি ফটো ID প্ৰুফ দিব তাৰে নাম্বাৰটো লিখিব আহিব। আপোনালোকে ইয়াতে নাম্বাৰটো লিখি দিব। যোনটো নাম্বাৰ আপোনাৰ ফটো ID প্ৰুফটোত দিয়া থাকিব, আপোনাৰ আধাৰ কাৰ্ড হওক, পান কাৰ্ড হওক, ঠিক সেইটো নাম্বাৰ আপুনি ইয়াতে লিখিব লাগিব। গোটেই প্ৰচেছটো স্কিপ নকৰাকৈ চাই ল'ব, তেতিয়া বুজি পাব। তাৰপিছত আপোনাৰ ফটো ID প্ৰুফটোত যোনটো নাম আছে একজেক্টলি তেনেকেই আপুনি গোটেই নামটো লিখিব লাগিব। মই ইয়াতে মোৰ নামটো লিখি দিছোঁ। তাৰপিছত আপোনাৰ জেণ্ডাৰটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনাৰ যোনটো ফটো ID প্ৰুফ দিছে তাতে আপোনাৰ যোনটো বাৰ্থ ইয়েৰ আছে সেই ইয়েৰটো লিখি দিব। তাৰপিছত তললৈ চাব, ৰেজিষ্টাৰত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইললৈ এটা মেছেজ যাব আৰু ইয়াতো দেখুৱাব ইণ্ডিভিজুৱেল ৰেজিষ্টাৰ্ড ছাকচেছফুলি বুলি। তাৰপিছতে আপুনি ইয়াতে দেখিব পাৰিব আপোনাৰ নামটোৰ সৈতে আপোনাৰ গোটেই একাউণ্টটো খোল খাই গৈছে আৰু বৰ্তমান আপোনাৰ ৰেজিষ্টাৰ কমপ্লিট হৈ গৈছে আপোনাৰ। তাৰপিছত এনেকৈ আহিব, তলতে আপোনাৰ চিডিউল বুলি লিখা থাকিব আৰু এড মেম্বাৰ বুলি থাকিব। তাতে আপুনি আপোনাৰ লগতে আৰু বাকী আপোনাৰ পৰিয়ালৰ 3জন সদস্যক এড কৰিব পাৰিব। তাৰপিছত আপুনি চিডিউলটোত আপুনি চাব পাৰিব আপোনাৰ নিজৰ পিনক'ড বা আপোনাৰ ডিষ্ট্ৰিক্ট দি পেলাই। মই ইয়াতে ডিষ্ট্ৰিক্ট দি পেলাই চাইছোঁ। মোৰ যিহেতু নগাঁও হয়, মই নগাঁও চিলেক্ট কৰি পেলাই চাইছোঁ। প্ৰথমতে ষ্টেট চিলেক্ট কৰিব, আছাম। তাৰপিছতে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব, নিজৰ আপুনি যোনখন ডিষ্ট্ৰিক্টৰ পৰা বিলংছ কৰে। মই নগাঁৱৰ পৰা কৰোঁ, চ' মই নগাঁৱৰে ডিষ্ট্ৰিক্টটো দিছোঁ। তাৰপিছত চাৰ্চ কৰিব। চাৰ্চ কৰিলে আপুনি তললৈ স্ক্ৰল ডাউন কৰিলে দেখা পাব যদি আপোনাৰ যোনটো চেণ্টাৰত আপোনালোকৰ ক'ভিড ভেকচিন উপলব্ধ থাকে তাতে গ্ৰীণ কালাৰ হৈ থাকিব আৰু বৰ্তমান আমাৰ নগাঁৱত এতিয়া ভেকচিন খালী নাইকিয়া, চ' গোটেইখিনি ৰেড হৈ পেলাই বুক হৈ আছে, মানে অলৰেডি বুকিং হৈ আছে। মই এটাকে চাই আপোনাক দেখাই দিছোঁ। এতিয়া 45+খিনিও চাইছোঁ, গোটেইখিনি অলৰেডি বুক হৈ আছে। আপুনিও আপুনি যোনখন ডিষ্ট্ৰিক্টৰ পৰা বিলংছ কৰে সেইখনৰ তেনেকৈ চাৰ্চ কৰি পেলাই চাওক। যদি আপোনাৰ তাতে উপলব্ধ থাকে তেন্তে গ্ৰীণ কালাৰৰ আহিব, তাতে আপুনি গৈ পেলাই শিডিউলটো ৰেজিষ্টাৰ কৰিব পাৰিব। আপুনি তাৰপিছত ডেট চিলেক্ট কৰিব পাৰিব, তেনেকৈ চিলেক্ট কৰি পেলাই আপুনি ভেকচিনটো ল'ব পাৰিব।